চিনেমা বনাই যাম, খালি চিনেমা চাবলৈ আহিব, বেলেগ কথা নহয়, নহ'লে ঘৰত গৈ গুলিয়াম। মোক জেং কৰিলে মই জেং কৰিম কিন্তু এনেকৈ কথা মোৰ লগত নহয়। আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব। মই বামুণ, মই লগুণ ছিঙি দিছোঁ তাত, সেইটো আগতে নিছিঙিলোঁ বাৰু, এতিয়াও নাই। নাই এইবোৰ বাবা 3 দিন ধৰি মদ খাই আছোঁ। যা, মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো, যোৱাচোন প্লিজ প্লিজ। নামটো কি আছিলে? নাই মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ নামটো সদায় পাহৰোঁ মই। 18 ঘণ্টামান কাম কৰি আছোঁ। কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? চবে চাবলৈ আহিব। মই আকৌ অকল চিনেমা নুগুলিয়াওঁ, এনেও গুলিয়াওঁ, মই মন গ'লে গুলিয়াওঁ। নহয় দেই, মই ভয় কৰা মানুহ নহয়। কথা নহয়, নহ'লে ঘৰত গৈ গুলিয়াম। এইটো নকৰিবা দেই। নাই নাই, নহ'লে আৰু বেছি মদ খাই দিম। তুমি ইয়াৰ পৰা আঁতৰা। ৰাতি 1 বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয়, হয় নহয়? আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? এতিয়া ফোন কৰিছোঁ। মোক জেং কৰিলে মই জেং কৰিম কিন্তু ধুনীয়াকৈ গোটেইকেইজনে কথা কৈ আছে, তুমি মদ খাই পেলাই যি পাই কৰি আছা। নাপায় নহয় মদ খাবৰ কাৰণে। কিন্তু বাবা শুনা, এই বন্ধ কৰা, মোক জেং কৰিলে মই জেং কৰিম কিন্তু এইটো কাম নকৰিবা দেই ভুলতে। সেইটো কথা হ'ব লাগে। আৰু কিয় এইটো কথা, মই ইমান বুজোৱাৰ পিছতো আপুনি মোতকৈ বয়সতো সৰু, এইটো নামানে কিয়? চিধা কথা। এতিয়াই ফোন কৰিছোঁ। এটা প্ৰশ্ন কৰিছোঁ চবকে, প্ৰশ্নটো কি? ভালকৈ শুনক। এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে। মই নাজানো এইবিলাক, মই কি বস্তু? শুনাও নাই, দেখাও নাই, মোৰ সময়ো নাই এইবিলাক। কি বস্তু? মই ইমান নাজানো, মই ইমান নাচাওঁ। নালাগে দিয়ক, জানিনো কি কৰিব আপুনি? কি বস্তু? মই এইবিলাক নাজানো আৰু কি, গম নাপাওঁ, মোৰ সময়ো নাই। কি বস্তু? নাজানো বাবা, মই নাজানোতো প্ৰশ্ন। মই জানা কথা এটা সোধা নাই, তুমি গানৰ কথা সোধা, খানাৰ কথা সোধা। কিয় এইবিলাক কথা সুধি থাকিব? কি বস্তু? এনেই এটা কথা নাজানা কথা এটা কিয় সুধি আছো? আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত। কি বস্তুটো কি এইটো? এয়াৰ হোষ্টেছ। আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত। এনেকে কি কথা প্ৰশ্ন সুধি আছে, কোনো কথা নাই পতা। বাদ দিয়ক, হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছো এইটো শুনক। একটা ৰেলগাড়ীৰ কেইটা ইঞ্জিন থাকে? মই ইমান নাজানো, মই ইমান নাচাওঁ, মই ইমান নাচাওঁ। প্ৰশ্নটো আৰু এবাৰ ক'ব নেকি মামা? আৰু এবাৰ ক'ব লাগিব। একটা ৰেলগাড়ীৰ কেইটা ইঞ্জিন থাকে? সেইটো নাজানো দেই, সেইটো ভিতৰুৱা কথা। কেইটা ইঞ্জিন থাকে? মই জানা কথা এটা সোধা নাই, তুমি গানৰ কথা সোধা, খানাৰ কথা সোধা। একটা। মই এইবিলাক নাজানো আৰু কি, গম নাপাওঁ, মোৰ সময়ো নাই। নালাগে দিয়ক, জানিনো কি কৰিব?